আয় বাজনা বাজাও। ও ঘৰত কোনোবা মানুহ আছে না? জোৰে মাত কি মেনষ্টে মাতি আছে? ও ঘৰত কোনোবা আছে না? আজি বৃহস্পতিবাৰে আমি ভিক্ষাৰীক ভিক্ষা নিদো। ধেত তেৰি পাপা আমাক ভিক্ষাৰী বুলি ভাবছিয়ে। আমি ভিক্ষাৰী নহয়, আমি আপি চাব আহিছো। জোৱাই আৰু বিয়ৈ। হয় নেকি? চৰি আহক বেয়াকে নাপো দে, আহক। একো নহয় এই গৰু মাত্ৰে ভুল হয়। ধেত মূৰ্খ, গৰু মাত্ৰে ভুল নহয়, মানুহ মাত্ৰে ভুল হয়। ৰিংকু আছোন আলহী আহিছি। চকীখন ওলাই লৈ আনছো, বহিবা দি। আহক বহক। আহে পাপা আহ বহ। চকুতে চকু থৈ কিয় হাঁহি মাৰা? হেৰি বহাচোন, তুমিও বহা। হ'ব দেখোন, হ'ব আপোনালোকে বহক। একো নহয় দিয়া, বহাচোন বহা, অলপ বহা। হলিও সেনেকে একদিনকে মানুহৰ লগত বহিব ভাল নালাগে যে। পাপা হাতত ধৰো। আহাচোন আহা, বহা অলপ ওচৰত। বহিম দে। অলপমান বহা, অলপমান। আগতে বহুতৰ লগত নদীৰ পাৰত, সাগৰৰ পাৰত কিমান যে বহিলো, কিবা কাম হ'ল নে? এইবাৰ পুৰা খাটাং হ'ব। হ'বনে চাও দেখোন, ভগৱানেহে জানে আৰু। পিছে তোমাৰ নামটো কোৱাচোন? মোৰ আচল নামটো ৰিংকি, ঘৰত মৰমতে মাতে পিংকি। পাপা বৰ ধুনীয়া নাম ন? বৰ ধুনীয়া, সুন্দৰ নাম, সুন্দৰ। আমাৰ দুয়োকে বৰ ধুনীয়াকে মিলিব। পিছে মোৰ নামটো নুসুধা নেকি? পিছে আপোনাৰ নামটো কওকচোন। মোৰ নামটো ৰিংছ, ঘৰত সকলোৱে মাতে চিপছ। পিছে তোমাৰ ৰাশি কি? মোৰ কন্যা ৰাশি। আৰু আপোনাৰ কি ৰাশি? যদি তোমাৰ কন্যা ৰাশি, মোৰ দৰা ৰাশি। পাভযোৰা মিলিছে দুটাকো পুৰা পাভযোৰা। তো বন্ধু বান্ধৱীসকল, মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ বহুত কাম আছিল। সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজিৰ পৰা ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু এটা লাইক কৰি দিব।